নমস্কাৰ বন্ধুসকল, আজি একচুৱেলি ফুৰিবলৈ আহিলোঁ নিমাতী ঘাটলৈ। নিমাতী ঘাটত পিকনিক খাম আজি সকলোৱে মিলি। সেই নদী সিপাৰলৈ যামগৈ নাও লৈ, সেই একদম সিটো পাৰত নাও লৈ যামগৈ। আচলতে কোনো ধৰণৰ মেচিন নাও নহয়, হাতে বোৱা যিখন নাও, বঠাৰে যিখন নাও বায় সেইখন নাও লৈ আমি নদী সিপাৰ যাম আজি। ব'লকচোন যাওঁ সিপাৰলৈ। ফাইনেলি নাৱত উঠিলোঁ। এতিয়া নাৱত উঠি সিপাৰলৈ গতি কৰি আছোঁ। সম্পূৰ্ণ দৃশ্য দেখুৱাম নাৱৰীয়াৰ সৈতে, ভিডিঅ'টো চাই থাকক। পাই গ'লোহি আৰু বলক নামি লওঁ। নাৱেদি আহোঁতে প্ৰায় 25 মিনিটমান লাগিছে। এতিয়া নামি লওঁ। ইতিমধ্যে আমি নদী সিপাৰ পাই গৈছোহি। পাই গ'লোহি নদী সিপাৰ। এতিয়া পিকনিক খোৱা উপযোগী জেগা বিচাৰিব লাগে। জেগাকে বিচাৰি হয়তো আৰু নোৱাৰিম খোজকাঢ়িব, একদম ভৰি বিষাই গৈছে খোজকাঢ়ি। এক অন্তহীন যাত্ৰা, কিমান দূৰ খোজকাঢ়িব এনেকৈ নোৱাৰি আৰু। ভৰিয়ে কাম নকৰা হৈ গৈছে, খোজ নচলা হৈ গৈছে। মোৰ লগত মামা আহিছে, মামাহঁতটো বহুত আগ পাই গ'লগৈ, মই বহুত পাছতে ৰৈ গ'লোঁ, খোজ কাঢ়িব নোৱাৰা হৈ গৈছোঁ। আচলতে এইডোখৰতে ইয়াৰ আগৰবাৰ আহোঁতে ইয়াত পানী দেখিছিলোঁ। পানী বৈ আছিলে, এটা চাইডে পানী বৈ আছিলে আৰু এইটো চাইডে পানী বৈ আছিলে। কিন্তু এইবাৰ ইয়াত সম্পূৰ্ণৰূপে পানীখিনি শুকাই গৈছে, বালিখিনি কিমান ধুনীয়াকৈ ওলাই গৈছে। কি এটা ধুনীয়া জেগা, মই তললৈ এনেকৈ নামি যাম। আজি
আজি আচলতে তামাম এক্সাইটেড, বহুত দূৰ মানে বঠা মাৰি মাৰি আহি আমি নদী পাৰ পাইছোঁহি। কোনো ধৰণৰ মেচিন নাও নহয়, আগতেও কৈ গৈছোঁ ভাগৰ লাগিছে, মানে খোজ কাঢ়িব পৰা নাই। বৰ্তমান আমি পালোহি নদী এপাৰ। নদী পাৰৰ পৰিৱেশটো চাওক এবাৰ। উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু দেই, বহুত কষ্ট হয়।